मुंखर सेलेक आरो सानजा ओनसोल फरायसालिमायाव सिगांनिफ्रायनो बर' बिफानाव फोरोंथाय होबोनाय बिबुंगोराखौनो थिसननांगौनि दाबि खालामदों बर'नि माहारियारि आफादफोरा। बर' थुनलाइ आफाद एबसु, आबवफ आरो इउपीओ आफादफोरा बे दाबिखौ खालामदों। जनाय मुखुमानि सिङाव थानाय गोजौ सोलोंथाइ फसंथान मुंखर सेलेक फरायसालिमा आरो सानजा ओनसोल फरायसालिमा चिला फोथाराव सिगांनिफ्रायनो बर' बिफानाव फोरोंथाय होबोनाय बिबुंगोराखौ थिसननांगौनि गोख्रों दाबि खालामदों बर' माहारियारि आफादफोरा। मिथिनाय बादिब्ला थांनाय 2016 मायथाइनिफ्रायनो मुंखर सेलेक फरायसालिमानि बर' बिफानाव फोरोंथाय होबोगासिनो दं हरेन ब्रह्मआ। फारसेथिं सानजा ओनसोल फरायसालिमा चिला फोथारनि सामलाय आफादा 2016 मायथाइयाव रंजालु बसुमतारीखौ बर' आयदानि लोगो बिबुंगोरा महरै थिसननायजों फोरोंथाय होबोगासिनो। नाथाय थार बाथ्राया बेसोदि आसाम सरकारनि सोलोंथाइ बिफाननि बिथोन बायदियै आसामनि गं 15 फरायसालिमाफोराव लांदां जानानै थानाय बर' बिफाननि लोगो बिबुंगोरा मासिनि थाखाय इन्टारभिउ खुंनो बिथोन होबाय। सरकारनि बे बिथोन बायदियैनो थांनाय 13 फेब्रुवारियाव बर' बिफाननि लोगो बिबुंगोरानि थाखाय मुंखर सेलेक फरायसालिमा आरो सानजा ओनसोल फरायसालिमा चिला फोथाराव इन्टारभिउ खुंनाय जायोमोनब्लाबो सिगांनिफ्रायनो फोरोंथाय होबोनाय बिबुंगोराखौनो थिसननांगौनि गोख्रों दाबि खालामदों बर'नि माहारियारि आफादफोरा। जुदि बे दाबिखौ मावफुङाब्ला गंनै फरायसालिमानि गासै बर' फरायसाफोरा सरकारनि हेंथायै गोख्रों सोमावसारगोन होननानै सांग्रांथि होदों दिनै धेमाजि बर' थुनलाइ आफाद एबसु, इउपीओ, आबवफ, लखिमपुर बारग' भिएलटि अनसाय आफादाबो सिगां थाखानाय बिबुंगोराखौनो थिसननांगौनि गोख्रों दाबि खालामदों। जनाय महकुमार अन्तर्गत उच्च शिक्षा अनुष्ठान जनाय मुरकुं सेलेक महाविद्यालय और चिला फोथाৰৰ পূৰ্বাঞ্চল মহাবিদ্যালয় এই দুখন মহাবিদ্যালয়তে পূৰ্বৰ পৰাই সাবজেক্ট টিচাৰ হিচাপে যি সময়ৰ পৰা কলেজ গভৰ্নিং বডিয়ে এপইণ্টমেণ্ট দিছিল সেই সময়ৰ পৰাই এনচাৰ হিচাপে আমাৰ মুৰকুং সেলেক কলেজত হৰেন ব্ৰহ্ম আৰু চিলাপথাৰ পূৰ্বাঞ্চল কলেজত ৰংজালু বসুমতাৰী এই দুজন অধ্যাপকে শিক্ষকতা কৰি আহিছিল। তাৰ মাজতে অসম চৰকাৰে অসমৰ বিভিন্ন 15টা যেটো মহাবিদ্যালয় আছে এই মহাবিদ্যালয়বোৰত বড়ো এমএল সাবজেক্ট টিচাৰৰ কাৰণে ইন্টাৰভিউ ঘোষণা কৰি দিলে আৰু এই ইন্টাৰভিউ ঘোষণা কৰাৰ মৰ্মে আমাৰ চিলাপথাৰ পূৰ্বাঞ্চল কলেজ আৰু মুৰকুং সেলেক মহাবিদ্যালয় 13 তাৰিখে নতুন নতুন যিবিলাক শিক্ষাৰ্থী ইন্টাৰভিউ দিবলৈ আহিল এই নতুন নতুন ইন্টাৰভিউ দিব আহোঁতে যেটো পৰিস্থিতি তাত হল অশান্তিময় এটা পৰিস্থিতি হৈছে যেহেতু এই দুজন ৰংজালু বসুমতাৰী আৰু হৰেন ব্ৰহ্ম এই দুজন যি শিক্ষকে 2016 চনৰ পৰাই ইয়াতে ভেঞ্চাৰ হিচাপে খাটি আহিছিল আৰু হৰেন ব্ৰহ্ম আৰু ৰংজালু বসুমতাৰী এই দুজনে যেটো সাবজেক্ট বড়ো এমএল সাবজেক্ট পোষ্ট ক্ৰিয়েট কৰি আনি এখেতসকলে এই কলেজ দুখনত 7 বছৰকৈ তেখেতসকলৰ ফিজিক্যালি মেন্টালি ইকনমিক্যালি আৰু বছৰ দিন ধৰি তেখেতসকলে সময় দি কিনে সাবজেক্টটো বড়ো এমএল যি পোষ্ট সেইটো ক্ৰিয়েট কৰি আনিছিল কিন্তু যোৱা 13 তাৰিখে যেটো হিচাপত ইন্টাৰভিউ অনুষ্ঠিত হল বহুত হুলস্থুলুসময় হিচাপে ইন্টাৰভিউটো অনুষ্ঠিত হল কোনো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত নহল গতিকে যেহেতু এই দুজন প্ৰফেসৰে বড়ো এমএল সাবজেক্টটো 7 বছৰলৈ বহুত কষ্টৰে পোষ্ট ক্ৰিয়েট কৰাৰ লগতে বহু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছিল গতিকে আমি বড়ো সাহিত্য সভা এবসু আবৱফ ইউপীও বিএছএলএছ কলেজৰ বহুত ষ্টুডেণ্ট সকলে ছাত্ৰ ছাত্ৰীসকলে একে গোট হৈ 13 তাৰিখ দিনাখন আমি ধৰ্ণা কাৰ্যসূচী দিছিল আৰু এই ধৰ্ণা কাৰ্যসূচীত মতে ধৰ্ণা কাৰ্যসূচীত যেহেতু ইন্টাৰভিউ খুব সুচাৰুৰূপে নহল বহুত অশান্তিময় আৰু শান্তি হিচাপে ইন্টাৰভিউ নহল আমি যেহেতু এই দুজন শিক্ষকে মুৰকুং সেলেক কলেজ আৰু চিলাপথাৰ পূৰ্বাঞ্চল কলেজ এই দুটা কলেজত যেহেতু এই দুজন শিক্ষকে বহুত দিন ভেঞ্চাৰ ৰূপে খাটি আহিও আজি চৰকাৰৰ যেটো ইন্টাৰভিউ ঘোষণাও শান্তিপূৰ্ণভাৱে নহল গতিকে আমি দাবী জনাইছো নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা তৰফৰ পৰা যে এই দুজন যি দুজন শিক্ষকে
প্ৰবক্তাই 7 বছৰ ধৰি খাটি আহি আছে। এই দুজনে এই পোষ্টৰ এগেইনষ্টত শিক্ষকতা পাব লাগে আৰু যিটো অশান্তিময় এটা হিচাপে ইণ্টাৰভিউটো অনুষ্ঠিত হ'ল সেইটো আমি গৰিহণা দিছোঁ আৰু যিহেতু পূৰ্বৰ পৰাই যিহেতু পোষ্ট ক্ৰিয়েট কৰি আনি কিনে ইমান ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই শিক্ষাদান দি আহি আছে, গতিকে এই দুজন প্ৰবক্তাই ইয়াতে এপইণ্টমেণ্ট পাব লাগে আৰু এই দাবীটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। লগতে আমাৰ লগত যিটো ধৰ্ণা দিছিলে সেইটো সময়ত বড়ো সাহিত্য সভা, অল বড়ো ওমেন ৱেলফেয়াৰ ফেডাৰেশ্যন, UBPO, BSLS, কলেজৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি যিহেতু এই দুজন শিক্ষকে পূৰ্বৰ পৰাই খাটি আহি আছিল আৰু পোষ্টটো ক্ৰিয়েট কৰি আনিছিল, বহু কষ্ট কৰি বহু দীঘল সময় তেখেতসকলে নিজৰ সময়টো ব্যৱহাৰ কৰি যিহেতু পাঠদান কৰি আহিছিলে, বড়ো ছাবজেক্টটো জীয়াই ৰখাইছিলে, বড়ো ষ্টুডেণ্টসকলক তাতে শিক্ষাদান দিছিল। তাৰ বিনিময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই তেখেতসকলে হৰেণ ব্ৰহ্ম আৰু ৰংজালু বসুমতাৰী দুইজনে এই মৰকংচেলেক কলেজ আৰু পূৰ্বাঞ্চল কলেজত নিযুক্তি পাব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। আমি এইটো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ।